Hello everyone, Namaskar. Welcome to our channel One.all. Please subscribe, like and share. Thank you. আজি আমাৰ Python Flask ভিডিঅ'টোৰ চৰ্চা কৰিবলগীয়া বিষয়টো হৈছে আমি কেনেকৈ টেমপ্লেট ৰেন্ডাৰ কৰিব পাৰোঁ অৰ্থাৎ how to render a template. Actually what is a template? Template মানে হ'ল যিকোনো এটা web page simple.html file আৰু আমাৰ app.py অৰ্থাৎ যিটো আমাৰ py ফাইল আছে সেই py ফাইলটোৰ সহায়ত আমি সেই html ফাইলটো কেনেকৈ ব্ৰাউজাৰত ডিসপ্লে কৰিম সো বেসিক্যালি আমি আজি হেতুৱে শিকিম প্ৰথমতে আমি .py ফাইলটো ক্ৰিয়েট কৰি লৈছো তো from flask import flask ইয়াত আমি render template মডিউলটো ইম্পোৰ্ট কৰি ল'ব লাগিব লগতে তাৰ পিছত app equals to flask name এইখিনি সিম্পল কথা আগতে আমি ইতিমধ্যে কৰি আহিছো তাৰ পিছত আমি এটা route create কৰিছো simple আৰু এটা ফাংচন লিখিছো say hello বুলি তাত আমি আগতে লিখিছিলো এনেকৈ return hello world কিন্তু instead of this আমি এবাৰ অকমান চেঞ্জ কৰিম so instead of returning a simple string আমি লিখিম render template এইটো এটা ফাংচন so ইয়াত আমি কি কৰিম আমি টেমপ্লেটটোৰ নাম দিম অৰ্থাৎ say মই লিখিলো hello.html সেভ কৰিলো তাৰ পিছত এটো আমাৰ ব্যাক এন্ড এটা ইয়াৰ ফ্ৰন্ট এন্ডৰ লৈ যাম এতিয়া যদি আমি এটো ৰান কৰি দিও সে মই এটো ৰান কৰো cmd python app.py সাৰ্ভাৰটো আপ হৈছে কিন্তু এটো যদি মই ৰান কৰো yes জিনচা টু এক্সেপশনস দেখা পাম তাৰ মানে ইয়াত এই hello.html ফাইলটো পোৱা নাই টেমপ্লেট not found গতিকে সেই টেমপ্লেটটো আমি বনাব লাগিব আমি টেমপ্লেটটো কোড বনাম আমাৰ যেটো ডাইৰেক্টৰীৰ ভিতৰত .py ফাইলটো আছে এইটো হৈছে আমাৰ app.py ফাইল ঠিক আছে বাকি অন্য ফাইলও আছে কিন্তু এইটো আমাৰ .py ফাইলটো app.py এইটো যেটো ডাইৰেক্টৰীৰ ভিতৰত আছে সেম ডাইৰেক্টৰীৰ ভিতৰত আমি আৰু এটা ডাইৰেক্টৰী বনাব লাগিব templates remember this the name must be templates সেই ডাইৰেক্টৰীৰ ভিতৰত আমি বিচাৰা যিখন টেমপ্লেট আছে বা যেটো আমাৰ html ফাইল আমি ডিসপ্লে কৰিব খুজিছো সেই ফাইলটো আমি ইয়াৰ ভিতৰত বনাব লাগিব ওকে সো আমি এটা সেই ফাইলটো বনাও যে নাম দিছিলো কি hello.html ওকে so let's save this file as hello.html so flask appৰ ভিতৰত templates-ৰ ভিতৰত বনাব লাগিব hello.html yes now let's create a simple html file html close it head simple header ভিতৰত title yes home page ইমানেই তাৰপিছত body yeah simple এটা heading লিখিম h1 tag ইয়াৰ ভিতৰত লিখিলো this is a heading okay save it এতিয়া আমাৰ hello.html ফাইলটো তৈয়াৰ হৈ গল আমাৰ সাৰ্ভাৰটো চলি আছে এতিয়া যদি এই পেজটো আমি ৰিফ্ৰেশ কৰি চাও yes তেতিয়া আমি আউটপুটটো পাই যাম this is a heading এটো এটা h1 ট্যাগত ডিসপ্লে হৈ গৈছে গতিকে এনেদৰে আমি এটা পেজ ৰেন্ডাৰ কৰি আছো
অকল যে এটা পেজহে আমি ৰেন্ডাৰ কৰিব পাৰিম এনেকুৱা নহয় আমি আৰু কেইবাটাও পেজ আমাৰ যিমান প্ৰয়োজন সিমান পেজ আমি ৰেন্ডাৰ কৰি থাকিব পাৰিম খালি আমি কি কৰিব লাগিব তাৰ কাৰণে বেলেগ বেলেগ ৰাউট ডিফাইন কৰি থাকিব লাগিব সে আৰু এটা ডিফাইন কৰি দিলো টেষ্ট অৰ্থাৎ আমাৰ যেটো root directory আছে বা বেস যেটো এড্ৰেছ আছে তাত আমি লিখিম /test শেষত তাৰ পিছত ইয়াৰ মই ফাংচনটোৰ নাম দি দিলো test আৰু ইয়াত আমি টেমপ্লেটটো বনাম test গতিকে আমি আৰু এটা ফাইল বনাম এটো সেভ কৰি দিলো টেমপ্লেটছৰ ভিতৰত বনাব লাগিব বেলেগত বনালে নহব test.html ইয়াতো মই এটোকে সেম টু সেম কপি কৰি দিও ইয়াৰ ভিতৰত এটো চেঞ্জ কৰি দিছে হেডিংৰ ঠাইত মই লিখি দিম টেষ্ট সেভ কৰি দিলো তাৰ পিছত যদি মই ইয়াত ৰিফ্ৰেশ কৰি চাও পেজটো তেনেহলে যেটো আমাৰ বেস এড্ৰেছ আছে অৰ্থাৎ 5000 পোৰ্ট আছে হেতুত this is a heading দেখুৱাই আছে আৰু তাৰ পিছত যদি মই /test এড কৰিলো তেনেহলে দেখুৱাব this is a test এতিয়া মই ইয়াত এই html ফাইলটো আমি নিজৰ ইচ্ছা অনুসৰি চেঞ্জ কৰি থাকিব পাৰো ইয়াত জিএ লিখিম ঠিক তেনেকৈ হি ডিসপ্লে হৈ গৈ থাকিব সে মই এটা প্যাৰাগ্ৰাফ এড কৰিবলৈ বিচাৰিছো সো মই লিখিলো প্যাৰাগ্ৰাফ লিখিলো this is a paragraph sorry তাৰ পিছত মই p tag ক্লোজ কৰি দিলো সেভ কৰি দিলো এতিয়া ইয়াত আহি যেতিয়া ৰিফ্ৰেশ কৰি দিম সো প্যাৰাগ্ৰাফটো দেখা পাম এতিয়া এই css বা জাভাস্ক্ৰিপ্ট বা অন্য যিকোনো ধৰণৰ ষ্টাইলিং এলিমেন্ট আমি ইয়াত যোগ কৰি পেলাই আমি এই html পেজটো আৰু বেছি সুন্দৰ কৰি আৰু বেছি প্ৰেজেন্টেবল কৰি পেলাই বনাব পাৰো কিন্তু আমাৰ যেটো .py ফাইল আছে হেতু এটোই থাকি যাব আশা কৰো বুজি পোৱাৰ সুবিধা হৈছে এনেকৈ আমি যিকোনো ফাইল যিকোনো .html ফাইল এটা .py ফাইলৰ সহায়ত আমি ৰেন্ডাৰ কৰিব পাৰো ইউজিং ফ্লাস্কেপ আশা কৰো ভাল লাগিলে সো ইয়াৰ পিছত আমি আৰু নতুন নতুন বস্তু শিকিম সো ষ্টে টিউনড আৰু যদি ভাল লাগিলে নিশ্চয়কৈ লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ